নমস্কাৰ ইণ্টাৰনেশ্যনেল য়োগা ডেৰ পিছত আপোনালোকে ফটো কেনেকৈ আপলোড কৰিব তাৰ সবিশেষ এই ভিডিঅ'টোত দেখুওৱা গৈছে। আপোনালোকে প্ৰথমতে গুগলত টাইপ কৰিব লাগিব yoga.asrlms.org। তাৰপিছত আপোনালোকে এখন ইণ্টাৰফেচ দেখিব আৰু এই ইণ্টাৰফেচখনত ওপৰত তিনিডাল আঁচ আছে, তাত ক্লিক কৰিব আৰু লগইনত যাব। লগইনত যোৱাৰ পাছত যিসকল কেডাৰক বা জীৱিকা সখীক এটা আইডি দিয়া হৈছিলে বা এটা ভেনু ক্ৰিয়েট কৰি দিয়া আছিলে, তেওঁলোকৰ এটা আইডি ইয়াতে ভৰাব লাগিব, যিটো আপোনালোকে ব্লকৰ পৰা পাব। মই এটা উদাহৰণস্বৰূপে দেখাই দিছোঁ। এনেদৰে দি তাত লগইন কৰিব আৰু এনেকুৱা এখন ইণ্টাৰফেচ দেখিব। ইয়াতে ভিউ ডিটেইলছত আপোনালোকে যেতিয়া ক্লিক কৰিব, ভিউ ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনাৰ এছাইন হৈ থকা যিখিনি SHG আছে, সেই SHGখিনি আপোনালোকে দেখিব আৰু ছাইডত এটেণ্ডেঞ্চ বুলি লিখা থাকিব নীলা আখৰত। তাৰপিছত আপোনালোকে সেই নীলা আখৰত থকা এটেণ্ডেঞ্চত যাব আৰু ইয়াতে ছাইডত থকা যি বাটন আছে, ইয়াতে আপোনালোকে টিক দিব লাগিব যিখিনি উপস্থিত আছে, আৰু এনেদৰে টিক দিব দি আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত আপোনালোকে আকৌ বেক টু হোম দিব লাগিব। দিয়াৰ পিছত আকৌ আগলৈকে গৈ এনেকুৱা এখন ইণ্টাৰফেচ দেখিব, তাত আকৌ অন্য এটা SHGত তেনেদৰে এটেণ্ডেঞ্চখিনি দি ছাবমিট কৰিব লাগিব। ছাবমিট কৰি আপোনালোকে আকৌ বেক মেনুলৈ গৈ ওপৰত দেখিছে এটা আপলোড ফটো বুলি, ইয়াত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াতে যিখন ফটো আপোনালোকে জিঅ'টেগ ফটোখন তুলি থৈছিলে, সেইখন আপোনালোকে ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে সেইখন চিলেক্ট কৰিব লাগিব। মই ব্ৰাউজাৰত গ'লোঁ আৰু এখন ফটো চিলেক্ট কৰিলোঁ, কৰি এনেদৰে দিয়াৰ পিছত আপোনালোকে ইয়াতে আপলোড হ'ব। আপলোড হোৱাৰ পিছত আপোনালোকে ফাইনেল আপলোড ফটো কৰিলে শেষ হৈ যাব। ধন্যবাদ।